তেওঁ যদি তোমাৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে তুমিও আমনি কৰিবলৈ এৰি দিয়া, কাৰণ যিটো সম্পৰ্কত তোমাৰ গুৰুত্ব নাই সেই সম্পৰ্কত থাকি কি লাভ। পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ বেমাৰটো হৈছে চিন্তা, যিটোৱে লাহে লাহে মানুহক মৃত্যুৰ মুখলৈ লৈ যায়। যেতিয়া সৰু আছিলো তেতিয়া বহুত চিঞৰিছিলো কিবা এটা পোৱাৰ বাবে। এতিয়া ডাঙৰ হৈছো, যিটো পছন্দ সেইটো পাহৰাৰ কাৰণে। যিয়ে এই ভিডিঅ'টো চাই আছে, সৃষ্টিকৰ্তাই তোমাৰ মা দেউতাক সদায় ভালে কুশলে আৰু সুস্থ ৰাখক। জীৱনত আগুৱাই যাব বিচাৰিছা যদি বাস্তৱৰ সন্মুখীন হ'বলৈ শিকা। আপোন কৰি আঁতৰি যোৱাজন নহয়, আজীৱন লগত থকাজন বিচাৰো। মাজৰাতি কথা পাতি কেয়াৰ দেখুৱাজন নহয়, সদায় বুকুৰ মাজত ৰাখি মনৰ কথা কোৱাজন বিচাৰো। ইমান সহজ নহয় জীৱনত ইচ্ছামতে জীয়াই থকাটো। আপোন মানুহবোৰো হিংসা কৰে যেতিয়া আমি নিজৰ বাবে জীয়াবলৈ বিচাৰো। জীৱনত এনেকুৱা এটা সময় আহে আমি আমাৰ মন পছন্দৰ মানুহজনকো ঘৃণা কৰিবলৈ বাধ্য হওঁ। এটা সুখে মানুহক গোটেই জীৱন নহহুৱাই, কিন্তু এটা দুখে মানুহক গোটেই জীৱন কন্দুৱাই। জীৱনৰ পৰা এটাই কথা শিকিলো, নিজক লৈ সুখী হ'ব লাগে আৰু কাৰোবাৰ পৰা একো আশা কৰিব নালাগে। আপোনাৰ সমস্যাবোৰ দূৰ হৈ যাব, এদিন আপুনি আকৌ হাঁহিব। বহুত কথা ক'বলৈ বাকী আছিলে, কোৱা নহ'ল আৰু কেতিয়াবা কোৱা হ'ব। কেৱল মনত থাকিব অপৰিচয়ৰ পৰা পৰিচিত হৈ আকৌ অপৰিচিত হৈছো। যিসকলে তোমাক ধৰিয়েই লৈছে তুমি বেয়া, তেওঁলোকক প্ৰমাণ দিবলৈ দৰকাৰ নাই যে তুমি কেনেকুৱা। সময় আৰু পৰিস্থিতিয়ে মানুহক সলনি কৰি দিয়ে, যিমান কোনেও কল্পনাও কৰিব নোৱাৰে। জীৱনটোত কি চলি আছে একো গমেই নাপাওঁ, মাথো বহি দিন কটাই আছো, ইয়াৰ বাহিৰে একো নাজানো। আজিৰ পৰা এই স্বাৰ্থপৰ পৃথিৱীত ভাল বেয়া একোৱেই নাই, আৰু যাক সুখী কৰিব নোৱাৰা তেওঁৰ বাবে তুমি বেয়া। কথা এইখিনিয়েই। মনটোৱেতো বহুত কিবা কৰিব বিচাৰে, কিন্তু সকলোৰে আশা জানো পূৰণ হয়? নহয়। মনে বিচৰা সকলো পাই গ'লে জীয়াই থকাৰ মজা ক'ত? মাজে মাজে অপূৰ্ণতা লৈ জীয়াই থাকিব লাগে। জীৱন এনেকুৱাই।